মানে এনে যদি দিয়াৰ পৰা পৰিলে ভণ্টি মা নহয় ভাইবা কৈ দিয়া ভাইৰেল হ'ব বুলি কৈছে নেকি আই থিংক কপালত জিলিকি আছে টিকটিকীয়া ৰঙৰ সেন্দুৰৰ ৰেখা চলি থকা বাইকতে দেউৰেকক দিলে মৰমৰ চুমা এয়া হ'ল লখৰা উৰণ সেতুত দেউৰক বৌৰেকৰ মৰমৰ চুমাৰ ঘটনা সাংবাদিকে সুধিছে আকৌ প্ৰশ্ন কিয় কৰিলা এনেকুৱা কাণ্ড তেওঁ নাজানিছিলে চাগে দেউৰেক বৌৰেক আছিল প্ৰেমত মগ্ন সেয়েহে গম নাপালে যে বাইকখন আছিল চলন্ত গাড়ীখন মোৰ আছিলে কি হৈছিলে এদিনা কোৱাচোন মোৰ গাড়ী আছিলে লগৰ এটা লৈ গৈছিলে পিকনিক খাব আহিছিলে তাক ছোৱালী এটা আছিলে তাক এৰিব গৈছিলে তাৰপিছত ইমানটোৱেই মই গম নাপাওঁ আগত কি হৈছে আজি ৰাতিপুৱা ফোন আহিছে ফোন অহাৰ পিছত থানাত মাতিছে তো ইয়াত আহিলোঁ ল'ৰাজন হ'ল বিজু মোৰ নাম ৰাকেশ ল'ৰাজন কোম্পানী ড্ৰাইভাৰ মোৰ আছে টিভিএছ ৰন মানে এনে যদি দিয়াৰ পৰা